Good morning, সকলোকে. Okay guys, মই এটা কথা কওঁ ইম্পৰ্টেন্ট. কালি যোৱাকালি মই এটা Good morning, সকলোকে. Okay guys, মই এটা কথা কওঁ ইম্পৰ্টেন্ট. কালি যোৱাকালি মই এটা পোষ্ট কৰিছিলো হয়নে যে মই সকলোকে সাপোৰ্ট কৰিম বা সকলোৰে নাম লৈ বা আইডি লৈ পেলাই এনেকে ভিডিও এটা বনাম। নিশ্চয় হেতু মইতো বনামে পাক্কা, কিন্তু তাৰ মাজতে এইটো এটা ভিডিও মই বনাই লৈছো। আপোনালোকে চাওক মই সেই পোষ্টত মোক কিমান সকলে কমেন্ট কৰিছে। মই কমেন্ট সকল আপোনালোকে এবাৰ চাই লওক, মই স্ক্ৰিনত আপোনালোকক দেখাই দিম বাৰু ইয়াৰ পিছত। তো সেই প্ৰত্যেককে আপোনালোকে ইজনে সিজনক সেই কমেন্টত গৈ পেলাই ইজনে সিজনক গৈ পেলাই ফলো কৰক আৰু ইজনে সিজনক ফলো বেক দিয়ক। আপোনালোকে ফলো বেকটো নিদিয়ে কিহৰ কাৰণে জানেনে? যে ফলোইংটো বাঢ়ি যাব বুলি আপোনালোকে ফলো বেকটো নিদিয়ে, সেইটো নহয়। সাপোৰ্ট কৰক ইজনে সিজনক। আপোনালোকে যদি সাপোৰ্ট নকৰে, সাপোৰ্ট এনেকে নহয় যে আপোনালোকে সাপোৰ্ট কৰক কৈ থাকিব আৰু আপোনালোকে সাপোৰ্ট নকৰিব, সেইটো নহয়। ডাইৰেক্ট প্ৰমাণ সহকাৰে দেখাই দিয়ক যে মই সাপোৰ্ট কৰিছো আৰু কোনোবা 60K 50K এনেকে ফলোৱাৰ্স লৈ পেলাই আৰু তেওঁলোকৰ নিজৰ মুনাফাৰ কাৰণে, সেইটো নহয় যে আপুনি আপোনাৰ মুনাফা আপুনি আপোনাৰ ফলোৱাৰ্সটো বঢ়াই আছে, কিন্তু সেই সৰুসকল যি 10K তলত আছে তেওঁলোকক আপোনালোকে সাপোৰ্ট নকৰে। মোৰ 10K তলত আছে, মই নাথাকা বুলি কোৱা নাই, মোৰো 10K তলতে আছে, কিন্তু মই কি কৰিছো, মই মোৰ লগতে মই যদি যিমানখিনি মই আগবাঢ়িবলৈ গৈছো মোৰ লগতে তেওঁলোককো লগত লৈ গৈছো। গতিকে সেই তেনেকুৱা ধৰণৰ সাপোৰ্ট কৰিব লাগিব। মই কালি এটা পোষ্ট দিছিলো যে আপোনালোক সকলোকে মই এনেকে মানে নাম লৈ পেলাই বা আইডি লৈ পেলাই এনেকে আপোনালোক সকলোকে সাপোৰ্ট কৰিম বুলি কৈছিলো। তো ইয়াত 79টা কমেন্ট আহি গৈছে। তো মই সবকে কৈছো মই সকলোৱে কম মোৰ এই কমেন্টত মই আপোনালোক দেখাই দিছো। ইয়াত যাৰ যাৰ নাম আছে জ্যোতিষ্মা বৰা হওক, পাপৰি বি শিৱম, তাৰপিছত মাইনা পাঠক, চুম কাশ্যপ, মূৰ্চনা শৰ্মা, ইটছৰা নিঅ, এনেকে যিসকলে ইয়াৰ নাম দেখিছে গোটেই সকলক আপোনালোকে সমুজ্জ্বল হাজৰিকা হওক যিমান সকলে ইয়াৰ নাম দেখিছে মোৰ এই কমেন্ট বক্সত আহক আৰু এই কমেন্ট বক্সত আহি আপোনালোকে ধুনীয়াকৈ এটা কমেন্টটো কৈ থৈ যাওক আৰু তেওঁলোকক প্ৰত্যেককে আপোনালোকে ফলো কৰক। যিসকলে ফলো কৰা নাই, স্মিতা শইকীয়া বৰা, যিসকলে ইয়াত ফলো কৰা নাই তেওঁলোকক আপোনালোকে সকলো ইজনে সিজনক ফলো কৰি লওক। চাওক মোৰ 9K হৈ গৈছে, মোৰ 10K হ'বলৈ আৰু 300 মান প্ৰয়োজন হৈ আছে। 300 মোৰ ফলোৱাৰ্ছ হ'লে মোৰ 10K হৈ যাব, কিন্তু 60K 50K বা 20K ফলোৱাৰ্ছ লৈ তেওঁলোকে নিজৰ ফলোৱাৰ্ছখিনি বঢ়াই আছে ঠিক, কিন্তু আপোনালোকৰ ফলোৱাৰ্ছখিনি বঢ়াবৰ কাৰণে একো এটা কৰা নাই। হয়, আপোনালোকক তাত কমেন্ট কৰিব দিছে, কিন্তু কমেন্ট কৰিলেও আপোনালোকে জানো ফলোৱাৰ্ছ পাইছে বা কোনোবাই আপোনালোকক বেক দিছে? নাই দিয়া। মানে বেক এইকাৰণে নিদিয়ে যে বেক নিদিয়াৰ কাৰণটো এইখিনিত মানে ফলোইংটো বাঢ়ি যাবৰ কাৰণে হয়তো কিছুমানে বেক নিদিয়ে। তো সেই বস্তুটো বহুত বেয়া বস্তু হয়। তো মোৰ যিমানখিনি হয় ইয়াত কমেন্ট কৰিছে আপোনালোক সকলোকে কৈছো যে আপোনালোকে ইজনে সিজনক যদি সাপোৰ্ট নকৰে, আমি কথাটো কৈ থাকিলে নহব যে আপোনালোকে সাপোৰ্ট কৰক কৈ থাকিলে নহব। প্ৰত্যেকজনে ইজনে সিজনৰ প্ৰফাইলত গৈ ধুনীয়াকৈ সাপোৰ্ট কৰিব লাগিব। এতিয়া মই ইয়াত এই কমেন্ট যিমান দিছে মই প্ৰত্যেককে সবকে মই 1K ইনভাইট দি দিম। ইয়াত যিমানখিনিয়ে মোক কমেন্ট কৰিছে মই প্ৰত্যেককে 1K ইনভাইট দি দিম। ওকে, তো সেইটো আপোনালোকে নিশ্চিন্ত থাকক। আৰু এটা কথা, এই যে আমি যে 1K ইনভাইট দিওঁ মোৰ ফ্ৰেণ্ড লিষ্টত মই যিখিনি আপোনাক মই ইনভাইট দিওঁ তাত এটা একচেপ্ট বুলি আহে, তো আপোনালোকে সেইটো একচেপ্ট কৰি ল'ব। যোনেই নিদিয়ক সেইটো একচেপ্ট কৰি ল'ব, যাতে ইজনে সিজনে ছাপোৰ্টটো তেতিয়াহে পোৱা যায়। এনেই কথা এটা কৈ থাকিলে নহ'ব যে ছাপোৰ্ট কৰক। গতিকে ছাপোৰ্ট তেতিয়া কৰিব লাগিব যেতিয়া আপুনি সৰুজনক আপুনি উৎসাহ এটা দিব। গতিকে সকলোৱে ইজনে সিজনক ছাপোৰ্ট কৰিব। ভিডিঅ'টো অকণ দীঘল হ'লেও আপোনালোকে ভিডিঅ'টো কিছুমান বস্তু বুজি লওক, চাই লওক। এতিয়া ধৰি লওক ইনভাইটটো মই এতিয়া ৰুমি ডেকাক মই ইনভাইট দি থৈছোঁ। 1K মই ইনভাইট দি থৈ দিছিলোঁ ৰুমি ডেকাক। আজি মই সমুজ্জ্বল হাজৰিকা মই এতিয়া জাষ্ট 1K এটা ইনভাইট দি দিম। তো কেনেকৈ 1Kটো ইনভাইট দিছোঁ চাই লওক। ইনভাইট ফ্ৰেণ্ডত গ'লোঁ, ইয়াত মই 1K দেখিছে নহয়, 1Kটো মই ইয়াত ইনভাইট দি দিলোঁ। গতিকে এইটো যেতিয়া চবৰে তালৈ গুচি যায় তো আপোনালোকে সেইটো একচেপ্ট কৰি ল'ব। মই আজি সমুজ্জ্বল হাজৰিকাক 1K ইনভাইট দিছোঁ, মই তেনেকৈ চবকে দি দিম। মই ভিডিঅ'ত মানে দেখাই বা এনেকৈ কৈ মেলি তেনেকৈ নহয়, মই যিমানখিনি পাওঁ কৰি গৈ থাকোঁ। মই সেই 30K 40K মানুহৰ নিচিনা মিছলি এটা মই তেনেকুৱা কোনো হেৰি নিদিওঁ, যিটো কওঁ একদম কৰি দেখাই দিওঁ। গতিকে সকলোৱে আপোনালোকে ছাপোৰ্ট কৰক।